Hello friends, এই ভিডিঅ'টো আজি মই 1 জানুৱাৰী 2023 বনাইছোঁ। সো আপোনালোকে চাই ভাল পাব কাৰণ আমি বৰ্তমান গোটেই গাঁৱৰ ল'ৰাখিনি লগ লাগি এটা খানা বনাইছোঁ। ঠিক আছে, আমি প্ৰতি বছৰে খাওঁ। সো ইয়াত এতিয়া আমি গাহৰি মাংস বনাই আছোঁ। আপোনালোকে দেখিব পাৰিছে। প্ৰথমতে সিজাই লৈছে, ভালদৰে জুইয়ে ধৰিব পৰা নাই। সো ইয়াত আলোচনা কৰা গৈ আছে মদ পানীৰ সকলো ব্যৱস্থা হৈ আছে। ইয়াত আপোনালোকে দেখিব পাৰিছে বহুত লৈছে, বহুত জলকীয়া। ঠিক আছে, সকলোৱে মদ পানী খাব আৰু গাহৰি তাৰপিছত কণী এনেকৈ। ঠিক আছে, আপোনালোকে প্লেচটো চাই লওক। এইটো এটা ঘৰ ভেটি বনাই আছে আৰু সৰিয়হ খেতি হৈ আছে। সেইজন এজন এয়া দেখিছে আপোনালোকে কিমানটো দেখায়, কিমান ধুনীয়া বস্তু আনি আছে। এয়া এটিং আনিলেই। তাৰপিছত সেইফালে এজনে গাৰ্লফ্ৰেণ্ডৰ লগত কথা পাতি আছে, আপোনালোকে দেখিব পাৰিছে পথাৰত। এইয়া দেখিছে। চ' এনেদৰে খানা চলি আছে। আমি ভেলাপাৰা, মৰিগাঁও ডিষ্ট্ৰিক্ট, দন্দুৱা পোষ্ট অফিচ, আমি ভেলাপাৰাত আছোঁ। চ' সকলো ফালে সৰিয়হ খেতি কৰিছে, বহুত ভাল লাগে। আমি সৰিয়হ খেতিৰ মাজত যাম, গৈ পেলাই ফটো তুলিমগৈ এসময়ত। চ' এতিয়া বজাও এতিয়াও সম্পূৰ্ণ হোৱা নাই। মানে বজা কি আৰু গম পায়, লাষ্টত বজা থাকে অকল মদ চলিব, ফুল মই নাখাওঁ বাৰু। চব বন্ধুসকল, আপোনালোকে যদি ভাল পায় ডিপু আছামিজ ব্লগটো ছাবস্ক্ৰাইব কৰি ল'ব। কিবা নাই কোৱা, শুকান পাত কাটি আছো। অ'কে, কেঁচা পিঁয়াজ খোৱা মজাই বেলেগ। নয়নমণি মাংস কিমান দিছে? এয়া চাওক, আমাৰ ভাত লৈ দিয়া হাতা কিমানটো দাই আমাৰ লৈ আছে। ৰান্ধনী ৰান্ধেনি জুই ভালকে লগাইছে ন ৰান্ধনী? তেল কমিছে নহয়। তেল আৰু অলপ দি দে। এই নহ'ব, অকণমান দি দে। তেল ওলাব সিজাই দিয়া নাই জানো? সিজাই দিলেগে মাংস তেল নাইকিয়া হৈ যায়তো। এপেকেট ঢালি দে। হেৰিয়ে লাগি গৈছে। এপেকেট দিলেই হ'ব বাৰু। চাই লওক আমাৰ টিং, মূৰ্তি থকা টিং। কি মটন দি আছে। ফুলিমে আজি নতুন বছৰ 1 জানুৱাৰী। ডিপু আছামিজ ব্লগ খুলিলে মাৰি দিলে পাই যাবি আৰু। তই কি কৰি আছ? খাই আছ, কেলা ভিডিঅ' কৰি আছ তই। এইটো বস্তু নাখাবি। এইটো নাখাওঁ নহয়, গম নাখাওঁ। যা যা মুখ উঠোৱা নাই, সিহঁতে খাই আৰু এওঁ খাই আছে। এইটো ভৰিকেইখন চালে কোনো গম পাব। মই নাস্তা খাম। এয়া দেখিছেনে, পদুনা আৰু জলকীয়া। বহুত নিমখটো আৰু অকণমান দিব লাগিছিলে। মালখিনি কোনে উলিয়ালা ন এতিয়া? কোনকেইটাই কি হ'ল পৰিলে? চাওক বন্ধুসকল, এটা চিগাৰেটৰ যিটো ফিল্টাৰ থাকে, ফিল্টাৰটোতো হালধীয়া হৈ গৈছে।
সেইবাবে চিগাৰেট খাব নালাগে মই নাখাওঁ বাৰু এটা এক্সপেৰিমেণ্ট কাৰণে দেখাইছোঁ এইটো চাওক এইখিনি দেখিছেনে